নমস্কাৰ মই বিশ্বজিত চাংমাই প্ৰথমতে আপোনালোক আমাৰ ইউটিউব চেনেল বিআৰ এডুকেশ্যন অনলাইনলৈ স্বাগতম জনাইছো আজি আকৌ এটি নতুন ভিডিঅলৈ আপোনালোকৰ মাজত আহিছো সো আজি আমি আলোচনা কৰিম ক্লাস 9 ৰ এক্সাৰসাইজ 6.1 ৰ পৰা সো এক নম্বৰ কোৱেশ্চনটো দিয়া আছে যে চিত্ৰত AB আৰু CD ৰেখাই O বিন্দুত কটাকটি কৰিছে যদি AOC plus BOE is equal to 70 degree মানে AOC plus BOE AOC plus BOE এই দুটা কোণৰ মান কিমান 70 ডিগ্ৰী ইয়াত লিখি দিছো মই 70 ডিগ্ৰী তাৰ পিছত আৰু দিয়া আছে BOD এই কোণৰ মান 40 ডিগ্ৰী দিয়া আছে তো আমি উলিয়াব লাগে প্ৰত্যাৱৰ্তী COE প্ৰত্যাৱৰ্তী COE মানে এই কোণটো এৰি পিনে বাকি কোণখিনি মান উলিয়াব লাগে আৰু উলিয়াব লাগে BOE সো আমি কি কৰিম প্ৰথমতে এটা কাম কৰিছো আমি ওকে এই COE মানটো আমি উলিয়াই লৈছো সো AOB আমি জানো যে AOB এডাল সৰল ৰেখা AOB এডাল সৰল ৰেখা ইয়াত আমি দেখিছো এডাল সৰল ৰেখা সো এডাল সৰল ৰেখাৰ মান কিমান হয় 180 ডিগ্ৰী হেতু আমি সকলোৱে জানো 180 ডিগ্ৰী তাৰ পিছত আৰু এই AOB সৰল ৰেখাডালত এই CO আৰু এই OE এই দুডাল ৰেখাখণ্ডই কেইবাটান কোণত ভাগ কৰিছে সো AOB ইকুৱেল কি হ'ব এই কোণ কিটাৰ সমষ্টি হ'ব এটা দুটা তিনটা এই তিনটা কোণৰ সমষ্টি হ'ব তেনেহলে এটা আমি লিখিছো কি ইয়াত লিখিলো আমি এটো AOC BOE ডাইৰেক্ট লিখিলো আমি AOC plus BOE AOC plus BOE আৰু কোনটো বাকি কোণ থাকিলে COE plus COE এতিয়া আমি ইয়াত পাইছো যে AOC plus BOE আমাক 70 ডিগ্ৰী দিয়া আছে ইয়াৰ মানে আমি 180 ডিগ্ৰী জানো জান সৰল ৰেখা 180 ডিগ্ৰী তাৰ পিছত প্লাস কোণ COE ওকে এটাকে কোণ COE কিমান হ'ব এটো ইয়াৰ পৰা এটো মাইনাস কৰিলে 110 ডিগ্ৰী হ'ব তো এতিয়া আমি COE মানটো উলিয়ালো কিন্তু ইয়াৰ প্ৰত্যাৱৰ্তী মানটো ওলোৱা নাই COE মানটোহে ওলাইছে COE মানটো ওলাইছে এতিয়া COE মানটো আমি কিমান পালো 110 ডিগ্ৰী প্ৰত্যাৱৰ্তী নহয় কিন্তু এতিয়া আমি উলিয়ালো BOE এতিয়া BOE কোনটো কোনডাল সৰল ৰেখাৰ ওপৰত আছে COD টো এডাল সৰল ৰেখা অৰ্থাৎ এটা সৰল কোণৰ সৃষ্টি হৈছে তো ইয়াৰো কেইটামান কোণ আছে এটা দুটা তিনটা সেই কোণকেইটা কোণ COE EOB বা BOE আৰু BOD তো ইকুৱেল টু আমি লিখিম কোণ COE প্লাস কোণ BOE প্লাস কোণ BOD ওকে COD is equal to 180 degree COE is equal to আমি কিমান পাইছিলো 110 ডিগ্ৰী আৰু BOE মানটো আমি উলিয়াব লাগিব এতিয়া প্লাস BOD is equal to দিয়া আছে 40 ডিগ্ৰী তো 180 ডিগ্ৰী এটোটা আমি মাইনাস কৰিম ইয়ালে কিমান হৈ যাব 150 ডিগ্ৰী is equal to কোণ BOE এটাকে কোণ BOE is equal to হ'ব 30 ডিগ্ৰী ইয়াৰ মানটো আমি পালো 30 ডিগ্ৰী তো তেনে হলে যদি এই BOE is equal to 30 ডিগ্ৰী হয় তো AOC মানটো কিমান হ'ব চোৱা ইয়াত AOC plus BOE দিয়া আছে তো আমি যদি BOE টো 30 ডিগ্ৰী পাই যাও তেনেহলে AOC is equal to 30 ডিগ্ৰী ফালে মাইনাস কৰিলে 40 ডিগ্ৰী পাম না তেনেহলে AOC মানটো সেপাৰেটলি 40 ডিগ্ৰী ওকে BOE 30 ডিগ্ৰী পালো BOE এতিয়া আমি কিমান পালো BOE আমি পাই গলো 30 ডিগ্ৰী ওকে এটো ৰাফ কৰি দিছো ইয়াৰ পাছত আমি এতিয়া ফাইনাল প্ৰত্যাৱৰ্তী COE প্ৰত্যাৱৰ্তী আমি কোণ COE উলিয়াব লাগে এতিয়া প্ৰত্যাৱৰ্তী COE মানে মই কি বুলি কৈছিলো প্ৰথমতে যে এই কোণটো এৰি পিনে বাকি গোটেই কোণখিনি
ওকে এতিয়া এই গোটেই চাবা এডাল সৰলৰেখা মান 180 ডিগ্ৰী আৰু এডাল সৰলৰেখা মান 180 ডিগ্ৰী তো এই গোটেই মানখিনি গোটেইটো মানখিনি কিমান হ'ব 360 ডিগ্ৰী হয় এটা বিন্দুৰ মান এটা বিন্দুৰ টোটেল মান হয় কিমান হয় 360 ডিগ্ৰী সো আমি ইয়াত লিখিলো 360 তো মাইনাস কৰিম মাইনাস মই কৈছো নহয় COE প্ৰত্যাৱৰ্তী COE বুলি ক'লে মানে এই COE টো এৰি বিলে বাকি গোটেই কোণখিনি তাৰমানে 360 ডিগ্ৰীৰ পৰা আমি COE মানটো মাইনাস কৰি দিম COE মানটো কৈছিলো 110 ডিগ্ৰী তো এতেকে প্ৰত্যাৱৰ্তী COE is equal to হ'ব 250 ডিগ্ৰী সো এক নম্বৰ কোৱেশ্চনটো ক্লিয়াৰ হৈ গ'ল নোট কৰি লবা তে 2 নম্বৰ কোৱেশ্চনটো মই লিখিম সলভ কৰে 2 নম্বৰতে দিয়া আছে চিত্ৰত XY আৰু MN ৰেখাই O বিন্দুত কটাকটি কৰিছে যদি কোণ POY = 90 ডিগ্ৰী আৰু S to B = 2:3 তেন্তে C নিৰ্ণয় কৰা সো প্ৰথমতে মই চিত্ৰটো আঁকি লৈছো POY = 90 ডিগ্ৰী XY তাৰপিছত ইডাল MN that's P আৰু POY মানে 90 ডিগ্ৰী মানে এটা সমকোণ তাৰপিছত এই কোণটো A কোণ হিচাপে স্পেসিফাই কৰা হৈছে আৰু এই কোণটো B কোণ হিচাপে স্পেসিফাই কৰা হৈছে তাৰ পিছত এই কোণটো C কোণ হিচাপে স্পেসিফাই কৰা হৈছে এটা দিয়া আছে C of POY = 90 ডিগ্ৰী দিয়া আছে আৰু দিয়া আছে A is to B = 2:3 বুলি দিয়া আছে সো এটো আমি কেনেকৈ লিখিব পাৰো A = 2 বুলি লিখিব পাৰো 2k বুলি ললো আমি আৰু B = আমি 3k বুলি ললো ওকে এটা আমি নিৰ্ণয় কৰিব লাগে C কোণটো নিৰ্ণয় কৰিব লাগে এই কোণটো এই C কোণটো নিৰ্ণয় কৰিব লাগে তো তাৰ আগত আমি কি কৰিব লাগিব এই A আৰু B কোণটো উলিয়াই ল'ব লাগিব সো এতিয়া চাম আমি এই A আৰু B কোণটো কোনডাল সৰলৰেখাৰ ওপৰত স্থাপিত হৈ আছে ইয়াত এটো স্থাপিত হৈ আছে XOY ডাল সৰলৰেখাৰ ওপৰত স্থাপিত হৈ আছে সো XOY is equal to আমি কি লিখিম আমি দুটা সমকোণ হিচাপে লৈ ললো এটা সমকোণ বাকি এটা ৰেখাডাল নাই বুলি ধৰি ললো আমি সো আমি কি কৰিম POY plus XOP বা POX বুলি ললো আমি সো XOY = 180 ডিগ্ৰী আৰু POY টো আমাক দিয়া আছে 90 ডিগ্ৰী প্লাস POX = আমি উলিয়াব লাগে তো এটাকে কোণ POX = কিমান হ'ব 90 ডিগ্ৰী হ'ব 180 ডিগ্ৰী - 90 ডিগ্ৰী সো POX = আমি অলসো এটা আমি গম পাবই লাগে যে এডাল সমদ্বিখণ্ডক লম্বৰ যদি এটা 90 ডিগ্ৰী কোণ হয় বাকিটো 90 ডিগ্ৰী কোণ হ'ব হলেও আমি উলিয়াই দেখালো সো মই লিখলো POX আমি জানো এটা POX এই POX কোণটো OM ৰেখাৰে দুটা ভাগত ভাগ কৰিছে তো এটো আমি কেনেকৈ লিখিম MOX plus POM
m এটা pox is equal to 90 degree আৰু mox মানে b আৰু pom মানে কি পাইছিলো আমি poa এতিয়া এই বস্তুটো আমি ভালদৰে লিখিম সিনসিয়াৰ 90 ডিগ্ৰী এটো আমি এনেকৈ ললো এটো আমি এক নম্বৰ ইকুৱেশ্যন বুলি ধৰি ললো সো এক নম্বৰ ইকুৱেশ্যন বুলি ধৰিলো তাৰপিছত এটো মহাই ললো ইয়াৰ পাছত লিখিছো এতিয়া আমি কি পাইছিলো এই লিখা আছে a is equal to 2k আৰু b is equal to এটো মহাই গৈছে তাহলে যে 3k বুলি আছে আমাৰ এতিয়া এই বস্তুটো আমি ইয়াত বহাই দিম a এর মানটো ইয়াত বহাম b এর মানটো ইয়াত বহাম সো এটো চিত্ৰটো ৰাফ কৰিলে নহব ইয়াত লিখি দিছো সো a আৰু b এর মান a আৰু b এর মান একত পাতি এটা লিখা নাই মই একত পাতি এটা সমীকৰণ এক কোনটো a plus b is equal to 90 degree এতিয়া a মানটো কিমান 2k b মানটো 3k is equal to 90 degree এডৰা যোগ কৰিলে 5k is equal to 90 degree এটাকে k is equal to আমি উলিয়াও তেনে হলে 90 degree divided by 5 এতিয়া 95 এ কেবা যাব কেবা যাব দেখাই দিছে 90 এটো 5 5 এ গুণ 5 4 5 8 গুণ 40 তো কেবা গলিব 18 বাৰ গল এটাকে k is equal to আমি কিমান পালো এতিয়া k is equal to আমি 18 ডিগ্ৰী পালো তো এখিনি মহাই দিছো আমি k is equal to 18 ডিগ্ৰী পালো এটা এই k এর মানটো ইয়াত পাতিম আমি ইয়াত আৰু ইয়াত তাৰ মানে আমি a মানটো আৰু b মানটো ইয়াত তো এতিয়া a is equal to হ'ব তেতিয়া 2 into k ঠাইত 18 is equal to 36 ডিগ্ৰী তাৰ পিছত b মানটো হ'ব 3 into 18 এর কিমান হ'ব 3 গুণ 24 4 2 করলে 3 গুণ 3 3 2 5 54 ডিগ্ৰী এতিয়া ইয়াত a কোনটো কোন আছে ইয়াত তেনে হলে ইয়াৰ মান আমি কিমান পালো 54 ডিগ্ৰী আৰু b টো কোন আছে ইয়াত b মান b ঠাইত আমি কিমান লিখিম 54 ডিগ্ৰী লিখিম তেখিনি ৰাফ কৰি দিছো এতিয়া আমি কি কোণটো উলিয়াব লাগে এই সি কোণটো উলিয়াব লাগে এটা এই সি কোণটো কোনডাল সৰল ৰেখাৰ ওপৰত আছে m o n এতিয়া m o n এডাল সৰল ৰেখা এই সৰল ৰেখাডালৰ ওপৰত দুটা কোণ আছে এটা কোণ হল কোণ x o m প্লাস বাকি কোণটো হল x o n বা c so x o m আৰু এতিয়া m o n is equal to 180 ডিগ্ৰী আমি জানো সকলোৱে এটা সৰল কোণৰ মান 180 ডিগ্ৰী 180 ডিগ্ৰী তাৰ পিছত m o x মানে কিমান বা x o m কিমান হ'ব 54 ডিগ্ৰী প্লাস হ'ব এটো প্লাস কোণ c
কোণ C x ও m মানে C কোণ নহয় জানো তো এতেকে কোণ C ইকুৱেল টু হ'ব 180 ডিগ্ৰী মাইনাছ 54 এতেকে কোণ C ইকুৱেল টু হ'ব 10 5 6 4 গলে 6 ইয়াত থাকিলে 17 17 আকৌ 5 গলে থাকিলে 12 the final answer আমি উলিয়াব লাগিছিল কোণ C so কোণ C ইকুৱেল টু ওলালে 126 ডিগ্ৰী 126 ডিগ্ৰী তো আজি ইমানতে আমাৰ ভিডিওটো সামৰিম তো ভিডিওটো যদি চাই ভাল লাগে তেনেহলে আপোনালোকক অনুৰোধ কৰিছো আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেন্ট কৰিব আৰু শেয়াৰ কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিবলৈ একেবাৰে নাপাহৰিব যাতে আমাৰ নতুন ভিডিওবিলাক আপুনি আগতীয়াকৈ পায় সো ধন্যবাদ